মৰ্নিং ছাৰ। মৰ্নিং। কালি ৰাতিৰ পৰা মোৰ ল'ৰাটো গা বেয়া হৈ আছে আৰু তহঁতি কৈছ যে হেড ডাক্তৰ এতিয়া ফ্ৰী নাই। ছাৰ আপোনাৰ ল'ৰাটোৰ নৰ্মেল জ্বৰ হৈছে। আমাৰ পিডিয়াট্ৰিচিয়ানজনে তেওঁক চিকিৎসা কৰিব পাৰিব। হেড ডক্তৰ চিৰিয়াছ অতি কেছ এটাত ব্যস্ত হৈ আছে। তো মাত তাক অতি বাহিৰলৈ মৰিবলৈ দে যোন ভিতৰত আছে। পাৰ্টি ভাইচ প্ৰেচিডেণ্ট ভানু আহিছে বুলি। অতিৰ দৰ্জাখন মৃত্যুক ৰখাবলৈ বন্ধ কৰা হয়। আপোনাৰ ইচ্ছাতে খোল খাই নাযায়। ঘপককে মাত মাতি ভুল নকৰিবা, তোমাৰ এই হস্পিটেল বিপদত পৰিব। আপোনাৰ পজিশ্যনৰ পাৱাৰ ৰাস্তাত চলিব পাৰে। মোৰ হস্পিটেলৰ দুৱাৰৰ এই পাৰে অহা মানে আপোনাৰ আৰু বাকী মানুহৰ সমান অধিকাৰ। তাৰ মানে মই এতিয়া কি লাইনত ৰখি ডক্তৰক দেখুৱাম? আপুনি কেৱল ডক্তৰক দেখুৱাবলৈ আহিছে। ভগৱান নকৰক এনেকুৱা দিন নাহক যে আপোনাৰ কোনোবা অতি ভিতৰত থাকোঁতে ডক্তৰে বেলেগক ট্ৰিটমেণ্ট কৰিবলৈ আধাতে ওলাই আহিল। প্লিজ ছাৰ। ছাৰ মোৰ ল'ৰাটো বচাই দিয়ক, বৰ বেয়াকৈ দুখ পাইছে। আপোনালোক ইয়াতে ৰখক, মোক চাবলৈ দিয়ক, মই চেষ্টা কৰি আছোঁ। ছাৰ কি হ'ল? শুনক, ল'ৰাটোৰ ডিপ ইণ্টাৰনেল ইঞ্জুৰি হৈছে, অলপ চিৰিয়াছ হয়। মোৰ কথাটো গুৰুত্ব দি শুনক, আমাৰ ওচৰত বেছি সময় নাই। আপোনাৰ ল'ৰাৰ কেছটো অলপ বেলেগ হয়, কেৱল এক্সপিৰিয়েঞ্চ ডক্টৰেহে হেণ্ডেল কৰিব পাৰিব। সেইকাৰণে টপ নিউৰ চাৰ্জন ডক্টৰ দয়ানন্দক কলকাতাৰ পৰা মাতিব লাগিব। যি ভালকে কৰক ছাৰ, খালি ল'ৰাটো বচাই দিয়ক। তেওঁৰ ইমাৰ্জেঞ্চি আৰু প্ৰাইভেট ফ্লাইটৰ খৰচ প্ৰায় 5 লাখ মান টকা আহিব। আপোনালোকে সোনকালে কাউণ্টাৰত জমা কৰি দিয়ক। ইমান টকা আমি ক'ৰ পৰা আনিম? চাওক, এই হস্পিটেলৰ ইমাৰ্জেঞ্চি সেৱাৰ সকলো চিকিৎসা বিনামূলীয়া, কিন্তু এইটো ফিজ কেৱল তেওঁৰ হয়। আপুনি যিমান সোনকালে জমা কৰিব সিমান সোনকালে তেওঁ আহিব। অলপ জলদি কৰক। বাইদেউ ইয়াতে মোৰ 22,448 টকা আছে। সোনকালে ডক্টৰজনক মাতি দিয়ক, মই বাকীখিনি যোগাৰ কৰি আছো। ছাৰ আপোনাৰ ফিজ ক্লিয়াৰ কৰি দিয়া হ'ল। আনকি ডক্টৰ আহি জাষ্ট অপাৰেশ্যন আৰম্ভ কৰিছে। আপুনি 1 টকাও দিব নালাগে। কি ইমান পইচা কোনে দিলে? আমাৰ চিফ মিষ্টাৰ পূৰ্বদিহিঙীয়াই দিলে। কি কৰিব লাগিব মই তেওঁৰ কাৰণে? আপুনি বহুত কৰি থৈছে আৰু কৰিব নালাগে। মোক পাহৰি গ'ল নেকি বিশ্বদা?